সন্মানীয় দৰ্শকসকল বহুত বহুত নমস্কাৰ জনালোঁ অন্তৰৰ পৰা। আপোনালোক চবকে চবৰে দিনটো ভাল হওক, চবৰে মংগলময় হওক। আৰু আজি আকৌ মই এটা ধুনীয়া এটা ব্লগ বনাই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আশা কৰিছোঁ যে আপোনালোক চবে চাব আৰু ছাপোৰ্ট কৰিব, পাৰিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আহকচোন আৰম্ভ কৰোঁ। দৰ্শকসকল আজি কি কৰিলোঁ জানে, যিহেতু আজি বৰষুণৰ বতৰ, গতিকে মই আপোনাৰ ভাবিলোঁ কি কবি আৰু ধুনীয়াকৈ আলুৰ লগত মিহি মিহিকৈ কাটি কৰি এখন ড্ৰাই বনাম একদম ধুনীয়াকৈ তেলত ভাবি পেলাই যোগাৰ কৰিছোঁ। এইফালে আপোনাৰ ঔটেঙা লৈছোঁ, শাক লৈছোঁ আৰু বিলাহী লৈছোঁ। এইখন মই ধুনীয়াকৈ নাৰ মাছৰ লগত বনাম। নাৰ মাছ যিহেতু আমাৰ এইফালে ওলাইছে, গতিকে নাৰ মাছ ধৰিছিলোঁ, গতিকে নাৰ মাছৰ লগত বনাম বুলি ৰেডি কৰিছোঁ। এনে জলকীয়াও লৈ লৈছোঁ আৰু ইপিনে মোৰ মা ধুনীয়াকৈ চাউলটো ধুই লৈছে ভাত বনাবৰ কাৰণে। এইফালে মই নাৰ মাছটো ধুনীয়াকৈ ভাজিছোঁ, দেখিছে নহয়, ধুনীয়াকৈ একদম ইয়াক ৰঙা কৰি ভাজিছোঁ যাতে মৰমৰীয়া হয় খাবৰ কাৰণে, এনেকৈ ৰেডি কৰিছোঁ। আৰু এইফালে কবি আলুখিনি ধুনীয়াকৈ টুকি পেলাই ৰাখি থৈছোঁ, তাক মই বনাম। আৰু তাৰপিছত ধুনীয়াকৈ মই যিখিনি ৰেডি কৰিছিলোঁ বিলাহী ঔটেঙা, এইখিনি ধুনীয়াকৈ মই আপোনাৰ কেৰাহীত দি তাক উতলাই আছোঁ, ধুনীয়াকৈ উতলাইছোঁ, বহুত টাইম উতলাইছোঁ যাতে একদম শাকটো এনেও বনৰীয়া বস্তু নহয়, শাকটো আপোনাৰ গলি নাইকিয়া হৈ যাব লাগিব, গতিকে তেনেকৈ আপোনাৰ উতলাই আছোঁ। ইফালে আকৌ মই বনাম এইটো দেখিছেনে, এইটো সৰিয়হটো পিচিছোঁ, কেলৈ ইয়াক মাছৰ মই চৰি বনাম দৰ্শকসকল, সেইকাৰণে ধুনীয়াকৈ ইয়াক পিচিছোঁ, পুৰা গুড়া কৰি দিছোঁ, বাপৰেকে ধুনীয়া লাগিব খাবলৈ। এইফালে কেৰাহীত আপোনাৰ তেল আৰু পিঁয়াজ দি পেলাই মই এইটো জলকীয়া দি ভাজি আছোঁ, সেই কবিখিনি যে আছিলে, কবিখিনি মই ইয়াক এতিয়া ভাজিম। গতিকে সিফালে মই জুইত শাকটো উতলাই ৰাখিছোঁ, এইফালে এনেকৈ কবিখিনি দি দিছোঁ। কবিখিনি দিয়াৰ পিছত মই মনতে ভাবি ৰাখিছোঁ যে ইয়াক পূৰা ধুনীয়াকৈ ড্ৰাই ফ্ৰাই বনাম। গতিকে এনেকৈ ধুনীয়াকৈ মই আপোনাৰ দি পেলাই লৰাই লৈ নিমখ হালধি যিমান যি লাগে সেই গোটেইখিনি প্ৰয়োজন অনুসৰি দিছোঁ, যিমান প্ৰয়োজন তাতকৈ বেছিকৈ দিয়া নাই, সিমানখিনি ধুনীয়াকৈ দিছোঁ। দি পেলাই মই আপোনাৰ ধুনীয়াকৈ ৰেডি কৰিছোঁ, আপোনাৰ যাতে কবিখিনি ভাল হয় সেইটো ভাবিয়ে মই ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ লৰাই দি পেলাই ঢাকন মাৰি থৈ দিছোঁ অলপ টাইম, 5 মিনিটমান। তাৰপিছত ইফালে মোৰ আকৌ আপোনাৰ ব্যঞ্জন ভাগ যিভাগ বনাইছিলোঁ শাক বিলাহী ভাগ, সেইভাগ ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল। তৈয়াৰ হৈ যোৱাৰ পিছত আপোনাৰ ধুনীয়া এটা গোন্ধ ওলাইছে, খায়ো ধুনীয়া লাগিছে, ধুনীয়া লাগিব সেই গোন্ধটোতে কৈ এনেকৈ মই বাচন এটালৈ বাকি থৈ দিলোঁ। থোৱাৰ পিছত এনেকৈ ৰাখি ল'লোঁ, ইয়াক খাব লাগিব। ইফালে মই আকৌ কেৰাহীটো ধুই পখালি ধুনীয়াকৈ বহাই দিলোঁ জুইত, ইয়াক আপোনাৰ চৰচৰিটো বনাব লাগিব মাছৰ। গতিকে আপোনাৰ সেই কেৰাহী বহাই দিলোঁ। এইফালে মই পিঁয়াজ লৈছোঁ, বিলাহী লৈছোঁ, জলকীয়া লৈছোঁ আৰু আপোনাৰ সৰিয়হ পিচি গুড়া কৰি লৈছোঁ। সিফালে কবিখিনি বা পানী ওলায়ে আছে, আপোনাক কৈছোঁ নহয়, মই ভাবিছিলোঁ একদম পূৰা শুকান বনাম, কিন্তু নাই, পানী ওলায়ে আছে। গতিকে উপায় নাই, তেনেকৈ আছে, পানী শুকাবৰ কাৰণে আকৌ ঢাকন মাৰি থৈ দিছোঁ। এইফালে কেৰাহী আপোনাৰ গৰম হৈ গ'ল, তাত ধুনীয়াকৈ পাঁচফোৰণ কেইটামান দি দিছোঁ। পাঁচফোৰণ কেইটামান দিছোঁ, পাঁচফোৰণটো দিলে আৰু ধুনীয়া গোন্ধ ওলাব। এইফালে পিঁয়াজ দি দিলোঁ, চৰচৰিটোৰ কাৰণে পিঁয়াজ দি পেলাই জলকীয়া দি পেলাই অলপ সময় ধুনীয়াকৈ লৰাইছোঁ। ইয়াক এতিয়া ভালকৈ বনাব লাগিব। গতিকে আপোনাৰ ধুনীয়াকৈ লৰাই ল'লোঁ, লৰাই আছোঁ। লৰাই থাকোঁতে প্ৰথমতে লৰোৱা নাছিলোঁ, এইখিনি ভালকৈ মই গলি যাব দিছোঁ। তাৰপিছত এনেকৈ লৰাইছোঁ, জুইটো অলপ সেইটো সময়ত বেছি দি দিছোঁ যাতে পিঁয়াজৰ পৰা যিটো তেল ওলায় তেলটো ওলাওক। তাৰপাছত এনেকৈ আপোনাৰ ধুনীয়াকৈ বিলাহী যিখিনি কাটিছিলোঁ সেই বিলাহীখিনিও তাত ধুনীয়াকৈ এনেকৈ দি পেলাই মিক্স কৰি আছোঁ। এইফালে হালধি আৰু নিমখ যিমান দৰকাৰ সিমান দৰকাৰ অনুসৰি মই দি দিছোঁ। দিয়াৰ পিছত আকৌ লৰাই আছোঁ। লৰোৱাৰ পিছত পিঁয়াজৰ পৰা যেতিয়া তেলটো ওলাইছে আৰু তাৰপিছত মই আপোনালোকক কি কৰিলোঁ জানেনে, যিখিনি মই সৰিয়হ আপোনাৰ ধুনীয়াকৈ পিচি ৰাখিছিলোঁ সেই সৰিয়হখিনি দি দিলোঁ। ধুনীয়াকৈ দি পেলাই সেইখিনিও আকৌ আপোনাৰ লৰাই আছোঁ যাতে ধুনীয়াকৈ ভাজি ল'ব পাৰোঁ। অলপ টাইম লৰোৱাৰ পিছতে সেই সৰিয়হটো বেছি টাইম লৰালে আপোনাৰ তিতা হৈ যাব। গতিকে আপোনাৰ একদম জাষ্ট 2 মিনিটমান মই লৰোৱাৰ পিছতে একদম আপোনাৰ লগালগ তাত পানী দি দিবলগীয়া হয়, যিহেতু আপোনাৰ সৰিয়হটো অকণমান যদি আপোনাৰ দেৰি যায় লগালগ তিতা হৈ যাব গোটেই চৰচৰিটো। গতিকে ধুমাধুম তাত পানী দি দিলোঁ। 2 মিনিটমান লৰোৱাৰ পিছতে পানীটো ধুনীয়াকৈ হিচাপত দি পেলাই অলপ টাইম আপোনাৰ কি কৰিছোঁ, তাক উতলি থাকিব দিছোঁ ধুনীয়াকৈ একদম। যেতিয়া আপোনাৰ উতলি পেলাই মই পানী তাত 3 কাপ দিছোঁ, 3 কাপৰ পৰা মাত্ৰ মই 1 কাপ বনাম, 3 কাপ দিয়াৰ পিছত সেইখিনি উতলি আছে। উতলাৰ পিছত যেতিয়া আপোনাৰ 2 কাপ হৈছেগৈ আৰু তেতিয়া মই কি কৰিছোঁ জানেনে, অলপমান মই এইটো যে দেখিছে, এইটো আলু দিছিলোঁ যে শাকৰ লগত দিছিলোঁ আচলতে, সেই আলুটো এনেকৈ ধুনীয়াকৈ গুড়া কৰি তাত দি দিছোঁ যাতে গ্ৰেভিটো অলপমান গ্ৰেভি হয়, সেইকাৰণে দি দিছোঁ।
আৰু এইফালে তাক উতলাৰ পিছত সি ফাইনেলি হৈ গৈছে আৰু এইফালে মই কবিখিনি যেনেকৈ ভাবিছিলোঁ আজি তেনেকৈ নহ'ল মানে আপোনাৰ অলপ হ'লেও পানী থাকিলগৈ একদম শুকান নহ'ল এইফালে এনেকৈ মাছৰ চৰচৰটো ৰেডি হৈ গ'ল আৰু তাৰপিছত দৰ্শকসকল ধুনীয়াকৈ ভাত সাজো আমাৰ উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পিছত ধুনীয়াকৈ খালোঁ এনেকৈ আৰু আশা কৰিলোঁ আপোনালোকে ভাল পালে আৰু